নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ শিক্ষক বন্ধুসকল সকলোকে মই আমাৰ চেনেল লাৰ্ণ টুগেডাৰ শ্বাইন টুগেডাৰলৈ স্বাগতম জনাইছোঁ। লাৰ্ণ টুগেডাৰ শ্বাইন টুগেডাৰ যোগেদি মই বৰ্ণালী মহন্তই আজি মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ আধুনিক ভূগোলৰ 10ম শ্ৰেণীৰ এটি পাঠ। আধুনিক ভূগোল তোমালোকৰ ঐচ্ছিক বিষয় ইলেক্টিভ ছাবজেক্ট। মই তোমালোকৰ আধুনিক ভূগোলৰ অধ্যায় নম্বৰ 5 জাপানৰ আঞ্চলিক ভূগোল পাঠটি তোমালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ। ইয়াত মই তোমালোকৰ সুবিধাৰ্থে সকলোখিনি কথা অতি স্পষ্টকৈ মই সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰিছোঁ। মই আশা ৰাখিছোঁ ই তোমালোকক সহায় কৰিব আৰু তোমালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহে মই ভৱিষ্যতেও এনে ভিডিঅ' বনাবলৈ তোমালোকৰ পৰা উৎসাহ পাম। এতিয়া জানো আহা ইয়াত আমি কি কি বস্তু পঢ়িব লাগিব। এই চেপ্টাৰটোত আমি পঢ়িবলগীয়া টপিকসমূহ হ'ল জাপানৰ চমু পৰিচয়, অৱস্থিতি আৰু চাৰিসীমা, জাপানৰ প্ৰাকৃতিক অঞ্চল, জাপানৰ জনসংখ্যা, জাপানৰ অৰ্থনৈতিক তথ্য, কৃষিভিত্তিক আৰু উদ্যোগভিত্তিক। গতিকে আহা আমি আৰম্ভ কৰোঁ জাপানৰ চমু পৰিচয়। এছিয়া মহাদেশৰ পূব প্ৰান্তত অৱস্থিত জাপান দেশ বিশ্বৰ উদ্যোগ প্ৰধান দেশসমূহৰ ভিতৰত এখন অন্যতম উন্নত দেশ। এই কথা আমি সকলোৱে জানো। তোমালোকে ইয়াত সকলোৱে দেখিছা মই এছিয়া মহাদেশখনৰ ওপৰতে পূব পশ্চিমৰ এইটো লগাই দিছোঁ আৰু তোমালোকে দেখা পাইছা যে এছিয়া মহাদেশৰ পূবফালে জাপান দেশ অৱস্থিত। জাপান দেশ হৈছে প্ৰশান্ত মহাসাগৰৰ উত্তৰ প্ৰান্তত অৱস্থিত কিছুমান সৰু বৰ দ্বীপৰ সমষ্টি। ইয়াত মই মেপখন দিছোঁ, তোমালোকে মেপখনত জাপানৰ দ্বীপসমূহ দেখিবলৈ পাবা। জাপানৰ পুৰণি নাম হৈছে নিম্পন, যাৰ অৰ্থ হৈছে সূৰ্যোদয়ৰ ভূমি। এইটো তোমালোকৰ প্ৰশ্ন আহে, নিম্পন শব্দৰ অৰ্থ হৈছে সূৰ্যোদয়ৰ ভূমি। হকাইডো, হনচু, চিককু, কিউছিউ এই 4টা মূল দ্বীপ আৰু বহুতো সৰু সৰু দ্বীপপুঞ্জৰে জাপান গঠিত। তোমালোকৰ জাপানৰ মেপখনত মই দেখুৱাই দিছোঁ, দ্বীপকেইটা তোমালোকক দেখুৱাই দিছোঁ। আৰু এই দ্বীপসমূহৰ ভিতৰত হনচু হৈছে আটাইতকৈ বৃহত্তম দ্বীপ। তোমালোকে নিশ্চয় দেখিছা ইয়াত 4টা দ্বীপ আছে আৰু গোটেই দ্বীপকেইটাৰ ভিতৰত হনচু হৈছে আটাইতকৈ বৃহত্তম দ্বীপ। এই 4টা দ্বীপৰ উপৰিও সৰু বৰ আৰু বহুত দ্বীপ জাপানৰ লগত সংলগ্ন হৈ আছে। 1868 খ্ৰীষ্টাব্দত সম্ৰাট মেইজিয়ে সমগ্ৰ জাপান দ্বীপপুঞ্জ নিজৰ অধীনলৈ আনে আৰু শাসন কৰিবলৈ ধৰে। সম্ৰাট মেইজিৰ মই এখন ফটো দিছোঁ। ইয়াৰ পৰা আমি এইটো দেখা পাইছোঁ যে জাপানত সেই সময়ত সামন্ত প্ৰথা প্ৰচলিত আছিল, কিন্তু পৰৱৰ্তী কালত এই সামন্ত প্ৰথাৰ ওৰ পৰে আৰু আমেৰিকাকে ধৰি আন পাশ্চাত্য দেশসমূহৰ প্ৰভাৱ জাপানত পৰিবলৈ ধৰে। এই পৰৱৰ্তী কালত বেলেগ বেলেগ দেশৰ প্ৰভাৱ জাপানৰ ওপৰত পৰিল আৰু সামন্ত প্ৰথাৰ জাপানত ওৰ পৰিল। এতিয়া আহা জাপানৰ চাৰিসীমা আৰু অৱস্থিতি। ইয়াত মই এখন ছেটেলাইট মেপ দেখাইছোঁ, যিখনত ইয়াত চাৰিসীমা আৰু অৱস্থিতি তোমাক দেখুওৱা হৈছে। অৱস্থিতি জাপানৰ দক্ষিণে 24 ডিগ্ৰী উত্তৰৰ পৰা উত্তৰলৈ 46 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু পশ্চিমে 123 ডিগ্ৰী পূবৰ পৰা পূবলৈ 146 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে। এইটো তোমালোকে গ্ল'বত চালে খুব ধুনীয়াকৈ দেখা পাবা। কথাখিনি পঢ়ি অকণমান গ্ল'বত চাই ল'বা দেই। জাপান দেশ মূলতঃ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত। নাতিশীতোষ্ণ, য'ত বিশেষ গৰমো নাই, য'ত বিশেষ ঠাণ্ডাও নাই, হয় নহয়? দুইটাৰ মাজৰ এটা অৱস্থা জাপান দেশ, তেনে এক জলবায়ুৰ অন্তৰ্গত দেশ। জাপানৰ মাটিকালি 3,77,765 বৰ্গ কিলোমিটাৰ। উত্তৰা দক্ষিণাকৈ জাপানৰ দৈৰ্ঘ্য প্ৰায় 2400 কিলোমিটাৰ ওপৰৰ পৰা তললৈ। হকাইডোৰ পৰা যদি তোমালোকে কিউছিউলৈকে চোৱা উত্তৰা দক্ষিণাকৈ মানে, তেতিয়া জাপানখনৰ দৈৰ্ঘ্য প্ৰায় 2400 কিলোমিটাৰ। হকাইডো একেবাৰে ওপৰত আছে, কিউছিউ একেবাৰে তলত আছে। এতিয়া আমি জানো কেইটামান জাপানৰ বিষয়ে জানিবলগীয়া তথ্য। জনসংখ্যা ফালৰ পৰা জাপান পৃথিৱীৰ 10ম বৃহত্তম দেশ। 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা আছিল 128 নিযুত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিতাপত সকলোবিলাক জনসংখ্যাৰ তথ্য 2007 চনৰ ব্যৱহাৰ কৰা হৈছে। জাপানৰ ৰাজধানী হ'ল টকিঅ'। টকিঅ' দেশৰ তথা বিশ্বৰ বৃহত্তম মহানগৰী। দেশৰে নহয়, বিশ্বৰ বৃহত্তম মহানগৰী। তোমালোকে চোৱা টকিঅ'খন দেখুওৱা গৈছে ইয়াত মেপত। দেশৰ তথা পৃথিৱীৰ বৃহত্তম মহানগৰী টকিঅ'ৰ জনসংখ্যা বৰ্তমান 3 কোটিৰো অধিক।
টকিঅ' হৈছে জাপানৰ ভিতৰতে নহয় বৃহত্তম মহানগৰী সমগ্ৰ বিশ্বৰ ভিতৰত টকিঅ'খন দেখুৱাইছে এখন সৰু ফটো তোমালোকে এনেই চাই অকণ ভাল পাবা আৰু কেইটামান তথ্য জানো জাপানক যুক্তৰাজ্যৰ সৈতে তুলনা কৰা হয় আৰু ইয়াক প্ৰাচ্যৰ গ্ৰেট ব্ৰিটেইন বুলি কোৱা হয় ইয়াৰ মুখ্য কাৰণসমূহ হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে দেখিছা মই গ্ৰেট ব্ৰিটেইনৰ এখন ফটো দেখুৱাইছোঁ বহুত ল'ৰা ছোৱালীয়ে গ্ৰেট ব্ৰিটেইন বুলি ক'লে কেৱল ইংলেণ্ড বুলি ভাবে নহয় ইয়াত তোমালোকে দেখিছা স্কটলেণ্ড ইংলেণ্ড ৱেলছ আয়াৰলেণ্ড লগ খাই আছে হয় নহয় এই গ্ৰেট ব্ৰিটেইনৰ লগত তুলনা কৰা হয় আৰু ইয়াক প্ৰাচ্যৰ গ্ৰেট ব্ৰিটেইন বুলি কোৱা হয় তোমালোকে অৱস্থান দুটা চোৱা ইয়াৰ মুখ্য কাৰণসমূহ হৈছে এক নম্বৰ কাৰণটো হৈছে দেশ দুখনৰ অৱস্থান তোমালোকে অৱস্থানসমূহ চোৱা দুইখন দ্বীপপুঞ্জৰ দেশ দেখিছা তোমালোকে গ্লোবটো দেখিছা প্ৰথমখন স্যাটেলাইট মেপ আছিল এতিয়া গ্লোবটোত চোৱা দুইখনৰ অৱস্থানটো প্ৰায় একে ধৰণৰ দুই নম্বৰ কাৰণটো হৈছে এই তুলনাৰ দুই নম্বৰ কাৰণটো হৈছে আকাৰ জাপানৰ অলৰেডি তোমালোকে বৰ্গ কিলোমিটাৰটো জানা যুক্তৰাজ্যৰ হৈছে 2,48,532 বৰ্গ কিলোমিটাৰ দুইখন দেশৰ মাটিকালি একে নহয় কিন্তু এইটো এই কাৰণে কোৱা হৈছে আকাৰৰ ফালৰ পৰা তাৰমানে দুইখন দেশ ইমান ডাঙৰ দেশো নহয় সৰু দেশ বাকী দেশবিলাকৰ তুলনাত সৰু দেশ দুইখন ইমান বৃহত্তম দেশ নহয় তিনি নম্বৰ কাৰণটো হৈছে অৰ্থনৈতিক অৱস্থাই বহুত কথা সামৰি লয় গতিকে তোমালোকক বিশেষকৈ ক'বলৈ দিগদাৰ কিন্তু যিটো ঔদ্যোগিক বিপ্লৱ সেইটো অৱস্থাটো আৰু অৰ্থনীতিৰ যিটো অৱস্থা দুইখন দেশৰ প্ৰায় একে ধৰণৰ ক'ৰ গ্ৰেট ব্ৰিটেইন আৰু জাপানৰ গতিকে এই তিনিটা কাৰণ আকাৰ অৱস্থান আৰু অৰ্থনৈতিক অৱস্থাৰ বাবে ইয়াক গ্ৰেট ব্ৰিটেইনৰ লগত তুলনা কৰা হয় আৰু প্ৰাচ্যৰ গ্ৰেট ব্ৰিটেইন বুলি কোৱা হয় পৰৱৰ্তী সময়ত তোমালোকে এই বিষয়ে আৰু অধিক তথ্য পাবা এতিয়া আমি জানো জাপানৰ প্ৰাকৃতিক বিভাগ আমি ভূগোলত দেশ এখনৰ বিষয়ে পঢ়াৰ মূল উদ্দেশ্যই হৈছে আমি প্ৰাকৃতিক বিভাগসমূহ আমি জানিব লাগিব আৰু এই প্ৰাকৃতিক বিভাগসমূহৰ পৰাহে আমি দেশখনৰ ভূ অৱয়ব ভূ প্ৰকৃতি বা তাত বাতাবৰণ কৰা জলবায়ু এই সকলোবোৰৰ বিষয়ে জানিব পাৰিম গতিকে যিহেতু আমি জাপানখনৰ ইয়াত কেৱল ভৌগোলিক তথ্যসমূহৰ বিষয়েহে পঢ়িছোঁ গতিকে প্ৰথমতে আমি পঢ়িম প্ৰাকৃতিক বিভাগ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰিয়া পৰ্বতমালাই আৱৰি আছে জাপানৰ সৰ্বমুঠ প্ৰায় ৭৫% ভূমি পৰ্বতময় তোমালোকে জাপানখন দেখিছা ইয়াত ধেনুভিৰিয়া পৰ্বতমালা বুলি যে কৈছে মই তোমালোকক দেখুৱাইছোঁ চোৱা তোমালোকে মেপখন ওচৰৰ পৰা চাবা ইয়াত সমস্ত মাউণ্টেইনছবিলাক দেখুওৱা হৈছে ঠিক আছে জাপানৰ ভূতাত্ত্বিক গঠন অত্যন্ত জটিল আৰু পাৰ্বত্য অঞ্চলসমূহত অসংখ্য জাগ্ৰত আৰু সুপ্ত জ্বালামুখী আছে এই কথা আমি সকলোৱে জানো তাত সুপ্ত জ্বালামুখী এতিয়াও আছে এনে জটিল ভূতাত্ত্বিক গঠনৰ বাবে জাপানত সঘনাই ভূমিকম্প হয় আমি সকলোৱে জানো এই কথাটো মই তেনেকৈ ইয়াতে তোমালোকৰ জাপানৰ তেনেকুৱা দুখন ভূমিকম্পৰ ফটো দিছোঁ তোমালোকে চোৱা আৰু এনে ভূমিকম্পৰ ফলত তাত সঘনাই যথেষ্ট ক্ষতিও হয় সামগ্ৰিকভাৱে জাপানক উত্তৰৰ পৰা দক্ষিণলৈ চাৰিটা মুখ্য প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল এই প্ৰাকৃতিক বিভাগকেইটা হৈছে হকাইডো অঞ্চল উত্তৰ পূব জাপান অঞ্চল মধ্য জাপান অঞ্চল দক্ষিণ পশ্চিম জাপান অঞ্চল তোমালোকে দেখিছা ইয়াত মই যিখন মেপ দিছোঁ এইখন তোমালোকৰ কিতাপৰ পৰা দিছোঁ কিতাপৰখন তোমালোকে কম্পেয়াৰ কৰি ল'লেহে মূল মেপখন তোমালোকে চাব পাৰিবা ইয়াত তোমালোকে চোৱা বাওঁহাতে মই দেখুৱাইছোঁ জাপানৰ যিখন মেপ তাৰ মই দ্বীপকেইটা দেখুৱাইছোঁ আৰু চাৰিটা দ্বীপেৰে আমি প্ৰথমে ব্যৱহাৰ কৰা মেপখন দেখুৱাইছোঁ আৰু সেই চাৰিটা দ্বীপকে কেনেকৈ চাৰিটা প্ৰাকৃতিক বিভাগলৈ ভাগ কৰা হৈছে তোমালোকে কাষৰ সোঁফালৰ মেপখনত সেইটো দেখিবলৈ পাইছা আৰু বাওঁফালৰখন হৈছে চাৰিটা দ্বীপৰ সৈতে জাপানৰ মেপখন উত্তৰ পূব জাপান আৰু দক্ষিণ পশ্চিম জাপান অঞ্চলটোক আকৌ পূবা পশ্চিমাকৈ দুটা ভাগত ভাগ কৰা হৈছে অন্তঃ অঞ্চল আৰু বহি অঞ্চল ইয়াত দুটা ভাগ কৰা হৈছে জাপান সাগৰৰ ফালে যিটো আছে মেপ দুখন ভালকৈ লক্ষ্য কৰা বাওঁফালৰখনত জাপান সাগৰৰ প্ৰশান্ত মহাসাগৰ দেখুওৱা হৈছে আৰু এই উত্তৰ পূব জাপান অঞ্চলটোৰ জাপান সাগৰৰ ফালে থকা অংশটোক অন্তঃ অঞ্চল আৰু প্ৰশান্ত মহাসাগৰৰ ফালে থকা অঞ্চলটোক বহি অঞ্চল বুলি কোৱা হৈছে মেপ দুখন ভালকৈ চাবা তেতিয়া তোমালোকে বেছি সুবিধা হ'ব এতিয়া আমি অঞ্চলকেইটা পঢ়োঁ এক নম্বৰ আমি যিটো প্ৰাকৃতিক অঞ্চল পাইছিলোঁ সেইটো হৈছে হকাইডো অঞ্চল এইখন হকাইডোৰ মেপ এই অঞ্চল জাপানৰ উত্তৰে থকা হকাইডো দ্বীপেৰে গঠিত এই অঞ্চল পৰ্বতময় হকাইডো গোটেই অঞ্চলটো পৰ্বতময় ইয়াৰ মাজত অৱস্থিত আছাহি ডাকে শৃংগৰ উচ্চতা 2290 মিটাৰ আছাহি ডাকে ওপৰলৈ মই কাঁড়চিন মাৰি আছাহি ডাকে দেখুৱাইছোঁ আৰু শৃংগটোৰ উচ্চতা মনত ৰাখিবা
এই অঞ্চলৰ প্ৰধান নদী হৈছে ইচিকাৰী। এই নদীয়ে হকাইডো অঞ্চলত ইচিকাৰী ইউফুটছ সমভূমি সৃষ্টি কৰিছে। ইচিকাৰী নদীখন দেখুৱাইছোঁ মই মেপখনত চোৱা। ইয়াৰ উপৰিও এই অঞ্চলৰ আন দুখন সমভূমি হ'ল টকাচি আৰু কনচেন। গতিকে আমি টোটেল 3খন সমভূমি ইয়াত দেখা পালোঁ, ইচিকাৰী ইউফুটছ, টকাচি আৰু কনচেন। টকাচি সমভূমি দেখিছা, এইখন হৈছে টকাচি সমভূমি, এইখন হৈছে ইচিকাৰী নদী আৰু ইচিকাৰী নদীৰ সমভূমি, আৰু ইউফুটছ টকাচি সমভূমিখন বহল আৰু বেদিকাযুক্ত বেদ নিচিনাকৈ আছে দেখিছানে, টেৰেছ বুলি কয়। এই অঞ্চলৰ কেইখনমান সৰু অথচ উল্লেখযোগ্য নগৰ হ'ল চাপোৰো, কুচিৰো, মুৰাৰণ, আচাহিগাৱা, হাকুডাতে আদি। মই গোটেইকেইখন চহৰত আণ্ডাৰলাইন কৰি দিছোঁ যাতে তোমালোকৰ দেখাত সুবিধা হয়, তোমালোকে মনত ৰাখিবলৈ উজু হয়। চোৱা হকাইডো অঞ্চল কিমান ধুনীয়া, আৰু জাপানৰ মানুহখিনিৰ সৃজনীশীলতা, তেওঁলোকৰ ডিচিপ্লিন, তেওঁলোকৰ কৰ্ম সংস্কৃতি, তেওঁলোকৰ অঞ্চলটোতে গম পাই কিমান ধুনীয়াকৈ সজোৱা। 2 নম্বৰ অঞ্চল হ'ল উত্তৰ পূব জাপান অঞ্চল। হনচু দ্বীপৰ উত্তৰ অংশক লৈ এই প্ৰাকৃতিক অঞ্চল গঠিত। এই অঞ্চলত থকা সৰল বৰ্গীয় উদ্ভিদ, আগ্নেয়গিৰিৰ শৃংগ, হ্ৰদ আদিয়ে ইয়াক অতি আকৰ্ষণীয় কৰি তুলিছে। আমি হনচু দ্বীপটো যিহেতু চবতকৈ ডাঙৰ, ইয়াত 2টা প্ৰাকৃতিক অঞ্চল সোমাই আছে, উত্তৰ অংশক লৈ এই অঞ্চল গঠিত। আৰু কৈছে যে এই অঞ্চলত সৰল বৰ্গীয় উদ্ভিদ আছে, চোৱা সৰল বৰ্গীয় উদ্ভিদ, আগ্নেয়গিৰি আছে, আগ্নেয়গিৰিৰ বহুত শৃংগবিলাক ইয়াত আছে, যি হ্ৰদ আছে, য'ত ত'ত হ্ৰদ আছে, দেখিছা তোমালোকে, মই এখন দুখন ছবি ইয়াত দিছোঁ, সৰলবৰ্গীয় উদ্ভিদ, ই বৰ মনোমোহা কৰি তুলিছে। এই অঞ্চলত আও আৰু উৎসু নামেৰে 2টা সমান্তৰাল পৰ্বতশ্ৰেণী আছে। এই অঞ্চলত আও আৰু উৎসু নামেৰে 2টা সমান্তৰাল পৰ্বতশ্ৰেণী আছে। ইয়াৰ শৃংগবিলাকৰ উচ্চতা 1500 পৰা 2000 মিটাৰ। মই তোমালোকক উত্তৰ পূব জাপান অঞ্চল দেখুৱাইছোঁ, আৰু এই পৰ্বতশ্ৰেণী 2টা ইয়াত মই দেখুৱাইছোঁ। মনত ৰাখিবা, এই হনচু দ্বীপত 2টা প্ৰাকৃতিক অঞ্চল সোমাই আছে। এই অঞ্চলতে গেদীয় শিলাৰে গঠিত কিটাকামি মালভূমি আৰু আগ্নেয় শিলাৰে গঠিত আবুকুমা মালভূমি অৱস্থিত। কিটাকামিখন মই দেখুৱাইছোঁ ইয়াত মেপত। এই অঞ্চলত উত্তৰ পূব জাপান অঞ্চলত 2খন মালভূমি আছে, এখন গেদীয় শিলা আৰু আনখন আগ্নেয় শিলাৰে গঠিত। এখন চোৱা আবুকুমা নদী আৰু তাৰ সিখন মালভূমি, 2খন দেখুৱাইছোঁ, আবুকুমা নদী আৰু মালভূমি। এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য নগৰ হ'ল আওমেৰি, আকিতা, মাৰিওকা, চেণ্ডাই আদি। মই এই চহৰকেইখন অতি সুন্দৰকৈ আণ্ডাৰলাইন কৰি দিছোঁ। হনচু দ্বীপৰ উত্তৰ অংশত আকৌ ইয়াতে চাবা, আকৌ আৰু এটা প্ৰাকৃতিক অঞ্চল আছে, সেইটো হৈছে মধ্য জাপান অঞ্চল। 3 নম্বৰ, হনচু দ্বীপৰ মধ্য অংশক মধ্য জাপান অঞ্চল বোলা হয়। ইয়াতে হনচু পৰ্বত শ্ৰেণী আৰু চিচিটো মেৰিয়ানা লগ লাগি জাপানৰ সৰ্বোচ্চ পাৰ্বত্য অঞ্চলৰ সৃষ্টি কৰিছে। এইটো হনচু দ্বীপৰ ওপৰখিনি হৈছে উত্তৰ পূব জাপান অঞ্চল, তলৰখিনি মধ্য অংশটোৱে হৈছে মধ্য জাপান অঞ্চল। দেখুৱাইছোঁ তোমালোকে চোৱা। এই মধ্য জাপান অঞ্চলটোত কি কৈছে যে সৰ্বোচ্চ পাৰ্বত্য অঞ্চলৰ সৃষ্টি হৈছে। সৰ্বোচ্চ মানে সকলোতকৈ ওখ, যিটোক তোমাৰ জাপান এল্পছ বুলি কোৱা হয়, ইংলিছত জাপান এল্পছ বুলি কয়। তোমাক দেখুৱাই দিছোঁ মই সৰ্বোচ্চ পৰ্বতশ্ৰেণী। মধ্য জাপানৰ এই পৰ্বতশ্ৰেণীক ফচা মেঘনা নামৰ এক উপত্যকাই পৃথক কৰিছে। সোঁফালে থকা মেপখনৰ ওপৰখন চোৱা, ফচা মেঘনা উপত্যকাই পৃথক কৰিছে। ইয়াৰে দক্ষিণফালে থকা মাউণ্ট ফুজি, ফচা মেঘনাৰ দক্ষিণফালে তলফালে মাউণ্ট ফুজি জাপানীসকলৰ এটা পবিত্ৰ শৃংগ। ফচা মেঘনাৰ তলৰখনত চোৱা, যাৰ উচ্চতা 3776 মিটাৰ। এই শৃংগ লাভাৰে গঠিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 3776 মিটাৰ। মাউণ্ট ফুজি জাপানীসকলৰ পবিত্ৰ শৃংগ, আৰু ই মধ্য জাপান অঞ্চলত অৱস্থিত, আৰু মধ্য জাপান হনচু দ্বীপৰ মধ্য অংশত অৱস্থিত। মধ্য জাপান অঞ্চলৰ কেইখনমান উল্লেখযোগ্য নদী হ'ল টন, ইভি, ফুজি, কিছো আদি। এই নদীসমূহে প্লাৱনভূমি সৃষ্টি কৰাৰ বাবে এই অঞ্চল কৃষিৰ বাবে উপযোগী। নদীকেইখন মই আণ্ডাৰলাইন কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো চাওঁতে এইটো পজ কৰি পেলাই মেপখনত চাবা, কাৰণ নদীকেইখনৰ নামটো তোমালোকৰ কিতাপত উল্লেখ নাই, আৰু কিন্তু তোমালোকৰ এই নদীকেইখনৰ বিষয়ে কেতিয়াবা
লিখিবলৈ আহিব পাৰে মধ্য জাপান অঞ্চলৰ কেইখনমান উল্লেখযোগ্য নগৰ হ'ল ইয়োকোহামা টকিঅ' কাৱাসাকি নাগোয়া টয়ামা আদি গতিকে আমি গম পালোঁ জাপানৰ ৰাজধানী টকিঅ' মধ্য জাপান অঞ্চলত অৱস্থিত আৰু মধ্য জাপান হনচু দ্বীপত অৱস্থিত গতিকে তোমালোকক টকিঅ' কোনটো দ্বীপত আছে বুলি ক'লে আমি গম পাব লাগিব যে হনচু দ্বীপত আছে আৰু মধ্য জাপান প্ৰাকৃতিক অঞ্চলত মধ্য জাপান অঞ্চলৰ পিছত 4 নম্বৰ আহিল আমাৰ দক্ষিণ পশ্চিম জাপান অঞ্চল চিকোকু আৰু কিউছু দ্বীপক লৈ এই অঞ্চল গঠিত এই অঞ্চলৰ পৰ্বত শ্ৰেণীৰ দেশৰ ভিতৰত আটাইতকৈ দীঘল মেপখন দিছোঁ তোমালোকে মেপখন চাবা দুটা দ্বীপ ইয়াত জইন হৈ আছে তোমালোকে মন কৰিবা হকাইডো দ্বীপ গোটেইটো পৰ্বতময় আমি পাইছিলোঁ মধ্য জাপান অঞ্চলৰ পৰ্বতশ্ৰেণী সৰ্বোচ্চ দক্ষিণ পশ্চিম জাপান অঞ্চলৰ পৰ্বতশ্ৰেণী আটাইতকৈ দীঘল এই অঞ্চলৰ অধিকাংশই পুৰণি শিলাৰে গঠিত ইয়াৰ পৰ্বতশ্ৰেণী আটাইতকৈ দীঘল মধ্য জাপানৰ পৰ্বতশ্ৰেণী সৰ্বোচ্চ নাপাহৰিবা পৰ্বতশ্ৰেণী মই দেখুৱাইছোঁ চোৱা তোমাৰ ইয়াত দুটা দ্বীপ লগ খাই আছে ইয়াৰে তোমাৰ বাওঁফালৰ মেপখনত চিকোকু মাউণ্টেইনছ আৰু সোঁফালৰখনত কিউচিউ মাউণ্টেইনছ দেখুওৱা হৈছে আৰু দুইটা পৰ্বতশ্ৰেণীৰ লগ লাগি ই দেশখনৰ দীঘল পৰ্বতশ্ৰেণীৰ সৃষ্টি কৰিছে এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য সমভূমি হৈছে কিয়োটো নাৰা বিৱা আদি ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিবা আমাৰ জাপান যিহেতু পৰ্বতময় জাপানৰ সমভূমিবিলাকৰ বিশেষ এটা ভূমিকা আছে বা বৰ ইম্পৰ্টেণ্ট তোমালোকে সেইকাৰণে এইখিনি মনত ৰাখিবলৈ যত্ন কৰিবা মই মেপখনত সমভূমিকেইখন দেখুৱাই দিছোঁ এইকেইখন হৈছে দক্ষিণ পশ্চিম জাপান অঞ্চলৰ সমভূমি এই অঞ্চলৰ কেইখনমান নদী হ'ল ইয়দো কিজো উৎসু উজি আদি হ্ৰদৰ ভিতৰত বিৱা হ্ৰদ উল্লেখযোগ্য ইয়াত এখন বিৱা সমভূমিও আছে বিৱা হ্ৰদো আছে গতিকে তোমালোকে নামবোৰ খুব সূক্ষ্মভাৱে পঢ়িবা কাষৰ তোমালোকে মেপখন চোৱা ইয়াত মই সেইটো বিৱা হ্ৰদটো দেখুৱাইছোঁ এইখন দক্ষিণ পশ্চিম জাপান অঞ্চলৰ নদী আৰু হ্ৰদৰ মেপ ইয়াত নদীকেইখনৰ নাম ব্লেক কালাৰে আণ্ডাৰলাইন কৰা আছে আৰু হ্ৰদটো বিৱা ওপৰত আছে বহু শিলাময় পৰ্বত আৰু ভগ্ন উপকূলেৰে এই অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা ইয়াত কৈছে ইয়াত পৰ্বত আৰু চোৱা কিউচিউ অঞ্চল কিমান সুন্দৰ চোৱা পৰ্বত আৰু ভগ্ন শিলাৰে শিলাময় পৰ্বত দেখিলা এখন শিলাময় পৰ্বত এইটো চিকোকু পৰ্বতটো কিমান সৌন্দৰ্যপূৰ্ণ চোৱা সৌন্দৰ্যপূৰ্ণ বুলি কোৱাৰ কাৰণে মই তোমালোকক ফটোকেইখন দেখুৱালোঁ এই অঞ্চলকো অন্তঃ আৰু বহি এই দুটা ভাগত ভাগ কৰা হৈছে বহি অঞ্চলটো পৰ্বতময় আমি আগতে পাইছিলোঁ উত্তৰ পূব জাপান অঞ্চলকো অন্তঃ আৰু বহি বুলি দুটা ভাগত ভাগ কৰা হৈছে মই তোমালোকক মেপত দেখুৱাই দিম ইয়াকো দুটা ভাগত ভাগ কৰা হৈছে আৰু কৈছে যে বহি অঞ্চলটো পৰ্বতময় ইয়াৰ দক্ষিণ কিউচিউ অঞ্চলটোত সঘনাই আগ্নেয়গিৰি উদগীৰণ ঘটে এই অঞ্চলটোত দক্ষিণ কিউচিউ অঞ্চলটোত আগ্নেয়গিৰি উদগীৰণ আটাইতকৈ বেছি এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য নগৰ হ'ল ওচাকা কিয়োটো অকায়ামা হিৰোশ্বিমা নাগাসাকি কুমামোটো কাগোচিমা আদি এই নগৰকেইখনৰ কাৰণে তোমালোকে মেপখন অকণ পজ কৰি চাবা মই নগৰকেইখন ব্লেক চিন দি পেলাই আণ্ডাৰলাইন কৰি দিছোঁ তোমালোকৰ প্ৰত্যেকটো অঞ্চলৰ নগৰকেইখন মনত ৰখাটো বৰ জৰুৰী এতিয়া আমি জানো জাপানৰ জনসংখ্যা সম্পৰ্কীয় কিছু তথ্য আগতে উল্লেখ কৰিছিলোঁ জাপান জনসংখ্যাৰ ভিত্তিত বিশ্বৰ 10ম বৃহত্তম দেশ জাপানৰ লোকসকল মূলতঃ মংগোলীয় গোষ্ঠীৰ 610 খ্ৰীষ্টাব্দত জাপানৰ জনসংখ্যা আছিল আনুমানিক 5 নিযুত 1880 চনত আছিল আনুমানিক 38 নিযুত 1945 চনত আনুমানিক 72 নিযুত আৰু 2007 চনত আনুমানিক 128 নিযুত হয়গৈ গতিকে আমি দেখিছোঁ যে জনসংখ্যা বৃদ্ধিৰ হাৰটো দ্ৰুত দেশখনত জনসংখ্যাৰ বছৰি গড় বৃদ্ধিৰ হাৰ বৰ্তমান 0.4% এই জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ তোমালোকে পিছত পাবা জাপানৰ সকলো অঞ্চলতে জনসংখ্যাৰ বিতৰণ একে নহয় ইয়াৰ মুখ্য কাৰণ হৈছে দেশখনৰ ভূ-প্ৰকৃতি জলবায়ুৰ তাৰতম্য অৰ্থনৈতিক উন্নয়নৰ বৈষম্য আদি বিতৰণ মানে হৈছে ভাগ ভাগ হৈ থকা জনসংখ্যা সকলো জেগাতে সমানে নহয় আমি কাৰণ জানো জাপানখন এখন পৰ্বতময় সকলো জেগা বসবাসৰ উপযোগী নহয় জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 338 জন কিন্তু হকাইডোকে ধৰি অন্যান্য পাৰ্বত্য অঞ্চলসমূহত ঘনত্ব 100তকৈও কম মন কৰিবা
যদিও গড় ঘনত্ব ইয়াৰ 338 জন কিন্তু পৰ্বতময় অঞ্চলবিলাকত 100 জনতকৈ কম প্ৰতি বৰ্গ কিলোমিটাৰ 100 জনতকৈ কম কৃষিভিত্তিক সমতল অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব 100ৰ পৰা 800 জন ঔদ্যোগিক সমভূমি অঞ্চলত আকৌ জনসংখ্যাৰ ঘনত্ব 800ৰো অধিক পাৰ্বত্য অঞ্চলসমূহত দেশখনৰ কেৱল মাত্ৰ 20% লোকহে বাস কৰে উদাহৰণস্বৰূপে দেশখনৰ প্ৰায় 25% মাটিকালিৰে হকাইডু অঞ্চলত দেশখনৰ মাত্ৰ 5% লোকহে আছে এই তথ্যসমূহ তোমালোকক এইটো দেখুৱাবৰ কাৰণে দিয়া হৈছে যে দেশখনত জনসংখ্যাৰ বিতৰণটো সকলো জেগাতে সমান নহয় মই ইয়াত এখন মেপ সন্নিৱিষ্ট কৰিছোঁ বেছি ডাৰ্ক কালাৰ থকা জেগাবিলাকত হৈছে বেছি ঘনত্ব থকা তোমালোকে মেপখন সূক্ষ্মভাৱে চালে কোন কোন জেগাত ঘনত্ব বেছি তোমালোকে গম পাবা আৰু লাইট কালাৰবিলাক মেপখনৰ য'ত লাইট কালাৰ ইউজ কৰা হৈছে সেইবিলাকত জনসংখ্যাৰ বসতি একেবাৰে কম এখন হৈছে পপুলেশ্যন মেপ দেশখনৰ ভিতৰত আটাইতকৈ ঘন জনবসতি অঞ্চল হ'ল মধ্য জাপানৰ টকিঅ' ইয়োকোহামা আৰু দক্ষিণ পশ্চিম জাপানৰ কোবে ওচাকা অঞ্চল ইয়াত তোমাৰ মই মেপখনত পপুলেটেড এৰিয়াটো দেখুৱাই দিছোঁ ক'ত পপুলেশ্যন আটাইতকৈ বেছি টকিঅ' ইয়োকোহামা আৰু কোবে ওচাকা অঞ্চলত আটাইতকৈ বেছি ইয়াৰ অন্তৰ্গত কোনো অঞ্চলত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 10,000ৰো অধিক 338 আছিলে কিন্তু গড় ঘনত্ব এইবিলাক অঞ্চলত কিন্তু 10,000ৰো অধিক বুলি কৈছে জাপান দেশৰ তথা পৃথিৱীৰ বৃহত্তম মহানগৰী টকিঅ'ৰ জনসংখ্যা 3 কোটিৰ অধিক এখন টকিঅ'ৰ মেপ ফটোখন পিকচাৰখন তোমালোকক এইটো কথা আগতেও মই উল্লেখ কৰি আহিছোঁ ইয়াৰ মুখ্য কাৰণ হৈছে দ্ৰুত ঔদ্যোগিকৰণ আৰু নগৰীকৰণ এই বৈষম্যতাৰ মূলগত কাৰণ হৈছে ঔদ্যোগিকৰণ আৰু নগৰীকৰণ কাৰণ তেনে অঞ্চলত মানুহ বসতি কৰিবলৈ ভাল পায় ভাল পোৱাৰ লগতে এইবোৰ অঞ্চল বসতিৰ বাবে সুবিধাযুক্ত এতিয়া আমি অকমান অৰ্থনৈতিক তথ্য জানো জাপানৰ মুঠ মাটিকালিৰ মাত্ৰ 17% কৃষি কাৰ্যৰ অন্তৰ্গত জাপানৰ মুঠ ৰপ্তানি দ্ৰব্যৰ 81% মজলীয়া আৰু উচ্চ প্ৰযুক্তিৰ যোগেদি উৎপাদিত হয় দেশখনৰ মুঠ আয়ৰ 40% উদ্যোগ খণ্ডই নিৰূপণ কৰে উচ্চমানৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে জাপানৰ উৎপাদিত সামগ্ৰীসমূহে বিশ্বৰ বজাৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ গণনা অনুসৰি 2003 বৰ্ষত জাপানৰ মানৱ উন্নয়নৰ মান বিশ্বৰ ভিতৰত একাদশ স্থানত আছিল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ক্ষেত্ৰত জাপানৰ স্থান বিশ্বৰ ভিতৰত চতুৰ্থ অৰ্থনৈতিক কাৰ্যত নিয়োজিত মুঠ লোকৰ 6% কৃষিত 33% উদ্যোগ 61% ব্যৱসায় বাণিজ্য আৰু অন্য সেৱাৰ লগত জড়িত মন কৰিবা কৃষিত আটাইতকৈ কম শতাংশ লোক ইয়াত জড়িত হৈ আছে ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান সমগ্ৰ বিশ্বৰ ভিতৰত দ্বিতীয় ঔদ্যোগিক উৎপাদনত এই বিশেষ স্থান লাভ কৰাৰ মুখ্য কাৰণসমূহ হৈছে উদ্যোগৰ দ্ৰুত বিকাশ জাপানীসকলৰ কৰ্মস্পৃহা জাপানীসকলৰ স্বদেশ প্ৰেম আৰু দেশখনত থকা মুক্ত উদ্যোগ আৰু বাণিজ্য নীতি এইটো তোমালোকৰ প্ৰশ্ন লিখিবলৈ আহে তোমালোকে এই প্ৰশ্নটো লিখিলে এইখিনি তোমালোকে অকণমান বৰ্ণনা কৰি দিবা তোমালোকক মই ইয়াত যিবিলাক পিকচাৰ দেখুৱাইছোঁ তাৰ পৰাই জাপানীসকলৰ নিজৰ দেশৰ প্ৰতি থকা স্বদেশ প্ৰীতি আৰু কৰ্মস্পৃহাৰ অনুমান কৰিব পাৰি জাপানৰ জনমূৰি বাৰ্ষিক ৰাষ্ট্ৰীয় আয় $33,000 জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন হোৱাৰ বাবেই জাপানৰ মানুহৰ গড় আয়ু 82 বছৰ আৰু বিশ্বৰ ভিতৰতে সৰ্বোচ্চ এইটো বৰ ডাঙৰ কথা বৰ ইম্পৰ্টেণ্ট কথা এতিয়া আমি কৃষি সম্পৰ্কীয় কিছু তথ্য জানো জাপানৰ মুঠ জনসংখ্যাৰ কেৱল মাত্ৰ 6% লোকহে কৃষিৰ লগত জড়িত এইটো আমি আগতেও পাই আহিছোঁ দেশখনৰ মুঠ মাটিকালিৰ কেৱল মাত্ৰ 17% ভূমি কৃষি কাৰ্যৰ অন্তৰ্গত কৃষি ক্ষেত্ৰবোৰ আকাৰত অতি ক্ষুদ্ৰ আৰু সিঁচৰিত অৱস্থাত আছে সিঁচৰিত অৱস্থাত এই কাৰণে আছে কাৰণ জাপানখন পৰ্বতময় বিজ্ঞানসন্মত গহন কৃষি পদ্ধতিৰে অধিক সাৰ প্ৰয়োগ কৰি কৃষি উৎপাদন বৃদ্ধি সম্ভৱ কৰি তোলা হৈছে গহন কৃষি পদ্ধতি সেইবিলাক দেশত প্ৰয়োগ কৰা হয় যিবোৰ দেশত কৃষিৰ ভূমি কম আৰু পপুলেশ্যন বেছি হয় তেওঁলোকে অলপ মাটিতে বৈজ্ঞানিকভাৱে অধিক সাৰ প্ৰয়োগ কৰি নিজৰ খাদ্যখিনি উৎপাদন কৰিবলৈ যত্ন কৰে তোমালোকে চোৱা সিঁচৰিত পথাৰ সিঁচৰিত হৈ থকা ক্ষুদ্ৰ পথাৰসমূহৰ মই এখন ইয়াত ছবি দিছোঁ তোমালোকৰ যাতে মনত থাকি যায় জাপানৰ কৃষিভূমি অসমান হোৱাৰ বাবে ইয়াত নানা প্ৰকাৰে কৃষিকাৰ্য সম্পাদন কৰা হয়
আমি সেইটো পাইছোঁৱেই কাৰণ জাপানৰ ভূমিভাগ যিহেতু পৰ্বতময় সমতল কম গতিকে অসমান কাৰণে ইয়াত বেলেগ বেলেগ পদ্ধতি লোৱা হয় বেদিকা কৃষি টেৰেছ কাল্টিভেশ্যন মিশ্ৰ কৃষি মিক্সড কাল্টিভেশ্যন অন্তঃপ্ৰৱেশী কৃষি ইণ্টাৰকালচাৰ জুম কৃষি শিফটিং কাল্টিভেশ্যন তোমালোকে সকলোবিলাক জানা বেদিকাটো হয়তো পাইছা মই ইয়াত তথাপিতো দেখুৱাই দিছোঁ ইয়াত দেখিছানে মিশ্ৰ কৃষি একেখিনি ভূমিতে বেলেগ বেলেগ কৃষি কৰিছে এইটো হৈছে বেদিকা কৃষি কেনেকৈ টেৰেছ নিৰ্মাণ কৰি লৈছে জাপানৰ প্ৰধান কৃষি শস্য হৈছে ধান দেশখনৰ সৰ্বমুঠ ভূমিৰ 2/3 ধান খেতি কৰা হয় ইয়াৰ ধান হৈছে মূল শস্য দেশখনৰ ভূ অৱয়ব মৃত্তিকা জলবায়ু আদিৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি দেশখনক প্ৰধানকৈ দুটা কৃষি অঞ্চলত ভাগ কৰা হৈছে এটা হৈছে পুৰণি জাপান কৃষি অঞ্চল আৰু আনটো হৈছে হকাইডো কৃষি অঞ্চল মই মেপখন দেখুৱাইছোঁ হকাইডো যিটো দ্বীপ সেইটো এটা কৃষি অঞ্চল হকাইডো কৃষি অঞ্চল আৰু দীঘলকৈ যিটো ব্লেক লাইন দিয়া আছে তাৰ তলৰ গোটেইটোৱেই হৈছে পুৰণি জাপান অঞ্চল পুৰণি জাপান অঞ্চলটোক আকৌ তিনিটা অঞ্চলত ভাগ কৰা হৈছে অন্তঃৱৰ্তী অঞ্চল পৰিধীয় অঞ্চল আৰু সীমামূৰীয়া অঞ্চল ইয়াত মই তোমালোকৰ কিতাপৰ যিখন মেপ সেইখন ব্যৱহাৰ কৰিছোঁ তোমালোকে লোকেশ্যনকেইটা ধুনীয়াকৈ চাই ল'বা অঞ্চলকেইটাৰ আমি প্ৰথমে এখন পুৰণি জাপান অঞ্চলটোৰ বিষয়ে জানিম ইয়াৰ অন্তঃৱৰ্তী অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত এই অঞ্চলত বছৰত 2টাৰ পৰা 3টা খেতি কৰা হয় এই অঞ্চলত নানাবিধ ফল-মূল শাক-পাচলি আৰু ফুল বাণিজ্যিক ভিত্তিত কৰা হয় এই অঞ্চলটোক আকৌ কেইবাটাও সৰু সৰু অঞ্চলত ভাগ কৰা হৈছে সেই অঞ্চলকেইটা হৈছে চিটচি কিনকি অঞ্চল উত্তৰ কিউচিউ অঞ্চল শুকিউ অঞ্চল টোকাই অঞ্চল পশ্চিম কাণ্টো অঞ্চল টোছান অঞ্চল হাকুৰিকু অঞ্চল এই অঞ্চলসমূহৰ আকৌ প্ৰত্যেকৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে উদাহৰণস্বৰূপে শুকিউ অঞ্চলৰ বিশেষত্ব হ'ল যে ইয়াৰ উচ্চভূমিত থকা ধান খেতিস্থলত কৃত্ৰিম উপায়েৰে পানী ভৰাই ৰখা হয় টোকাই অঞ্চল কমলা উৎপাদনৰ বাবে বিশেষভাৱে উপযোগী পশ্চিম কাণ্টো অঞ্চল নুনি গছৰ বাবে বিখ্যাত মই চোৱা কাষত এখন নুনি বাগানৰ ফটো দিছোঁ হাকুৰিকু অঞ্চলটোক ধান উৎপাদনকাৰী অঞ্চল বুলিব পাৰি কাৰণ ইয়াত প্ৰায় 45% ধান জাৰকালি উৎপাদিত হয় নেক্সট আহিল সীমামূৰীয়া অঞ্চল কিউচিউৰ দক্ষিণ অংশ আৰু টহোকু এই অঞ্চলৰ অন্তৰ্গত এই অঞ্চলৰ 45% লোক কৃষিজীৱী পৰিধীয় অঞ্চল দক্ষিণ চিকুকুৰ পাৰ্বত্য অঞ্চল আৰু সাগৰীয় উপকূল অঞ্চলক লৈ এই পৰিধীয় অঞ্চল গঠিত এই অঞ্চলত জুম খেতিৰ প্ৰাধান্য আটাইতকৈ বেছি এয়া আছিল পুৰণি জাপান অঞ্চলৰ কৃষি সম্পৰ্কীয় তথ্য পুৰণি জাপান অঞ্চলক বাদ দিলে আমাৰ আনটো অঞ্চল হ'ল হকাইডো কৃষি অঞ্চল ইচিকাৰী উপত্যকা হৈছে এই অঞ্চলৰ প্ৰধান কৃষিক্ষেত্ৰ আমি হকাইডো অঞ্চলত পঢ়ি আহিছিলোঁ হকাইডো অঞ্চল পৰ্বতময় গতিকে ইচিকাৰী উপত্যকাই হৈছে মূল কৃষিক্ষেত্ৰ ধান হ'ল ইয়াৰ প্ৰধান শস্য এই অঞ্চলক পশ্চিম হকাইডো মধ্য হকাইডো আৰু পূব হকাইডো এই তিনিটা ভাগত ভাগ কৰা হৈছে মই তোমালোকক সোঁফালে চোৱা এখন ছবি দিছোঁ এইখন হকাইডো অঞ্চলৰ কৃষিক্ষেত্ৰৰ ছবি ইচিকাৰী উপত্যকাৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল জাপানৰ কৃষি সম্পৰ্কীয় তথ্য এখন দেশৰ আমি অৰ্থনৈতিক অৱস্থাটো জানিবৰ বাবে দেশখনৰ কৃষি বিষয়ক তথ্যৰ লগতে আমি আনটো জানিবলগীয়া বিষয় হৈছে দেশখনৰ ঔদ্যোগিক অৱস্থাটো গতিকে আহা এবাৰ আমি অকণমান চাওঁ জাপানৰ উদ্যোগ অঞ্চলসমূহৰ বিষয়ে আমি সকলোৱে জানো জাপান কৃষি প্ৰধান দেশ নহয় ঔদ্যোগিকভাৱেহে এই দেশ অতি আগবঢ়া গতিকে আমি উদ্যোগ অঞ্চললৈ এবাৰ ভুমুকি মাৰি চাওঁ আহা জাপানৰ উদ্যোগ অঞ্চল যথেষ্ট প্ৰশস্ত দেশখনৰ মাটিকালি এক বিস্তৃত অংশ বিভিন্ন উদ্যোগেৰে আগুৰি আছে দেশখনৰ উদ্যোগ অঞ্চল টকিঅ'ৰ পৰা উত্তৰ কিউচিউ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ দীঘল এই অঞ্চল ক'ৰ পৰা ক'লৈকে বুলি কৈছে টকিঅ'ৰ পৰা উত্তৰ কিউচিউলৈকে বিস্তৃত হৈ আছে জাপানৰ উদ্যোগ অঞ্চলক 4টা ভাগত ভাগ কৰা হৈছে টকিঅ' ইয়োকোহামা উদ্যোগ অঞ্চল ওসাকা কোবে কিয়োটো উদ্যোগ অঞ্চল নাগোয়া উদ্যোগ অঞ্চল আৰু উত্তৰ কিউচিউ উদ্যোগ অঞ্চল ছাত্ৰ ছাত্ৰীসকল ইয়াত মই তোমালোকৰ কিতাপত থকা মেপখন সন্নিৱিষ্ট কৰিছোঁ আৰু উদ্যোগ অঞ্চলসমূহ ইয়াত চিনাক্তকৰণ কৰি দেখুওৱা হৈছে আহাজোন আমি এতিয়া প্ৰত্যেকটো উদ্যোগ অঞ্চলৰ বিষয়ে অকণমান তথ্যখিনি জানি লওঁ টকিঅ' ইয়োকোহামা উদ্যোগ অঞ্চল এই উদ্যোগ অঞ্চল কাণ্টো সমভূমিত অৱস্থিত দেশৰ মুঠ ঔদ্যোগিক উৎপাদনৰ 30% এই উদ্যোগ অঞ্চলৰ পৰা আহে এই অঞ্চলৰ প্ৰধান উদ্যোগসমূহ হ'ল লৌতিখাৰ উদ্যোগ জাহাজ নিৰ্মাণ উদ্যোগ বয়ন উদ্যোগ ৰাসায়নিক উদ্যোগ আদি ইয়াত তোমালোকে দেখিছা মই কাণ্টো সমভূমিৰ এই উদ্যোগ অঞ্চল দেখুৱাইছোঁ
তোমালোকে চোৱা এইবোৰ ফেক্টৰী এৰিয়া টকিঅ' ইয়কোহামাৰ ফেক্টৰী এৰিয়া এইটো টকিঅ' ইয়কোহামাৰ ফেক্টৰী এৰিয়া তোমালোকে এনে পিকচাৰ গুগলত বহুত পাবা নেক্সট আহিল ওছাকা কোবে কিয়োটো অঞ্চল এই উদ্যোগ অঞ্চলটোৱে কিনকি সমতল ভাগ আগুৰি আছে সেয়ে এই উদ্যোগ অঞ্চলটো কিনকি উদ্যোগ অঞ্চল বুলিও জনা যায় এই অঞ্চলৰ ওছাকা আৰু কিয়োটো পৰম্পৰাগতভাৱে বয়ন আৰু হস্তশিল্পৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰখ্যাত পৰম্পৰাগতভাৱে এই অঞ্চলৰ উদ্যোগসমূহ হ'ল লো তীখাৰ উদ্যোগ খনিজ তেল উদ্যোগ জাহাজ আৰু উৰাজাহাজ নিৰ্মাণ উদ্যোগ এয়া ওছাকা কোবে কিয়োটো অঞ্চলৰ তথ্য তোমালোকে উদ্যোগসমূহ মনত ৰাখিবলৈ যত্ন কৰিবা 3 নম্বৰত আহিল নাগোয়া উদ্যোগ অঞ্চল এই অঞ্চল পাট ঊণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত গাড়ী মটৰ নিৰ্মাণত এই অঞ্চল সম্প্ৰতি বিশেষভাৱে আগবাঢ়িছে আৰু সেইবাবে এই উদ্যোগ অঞ্চলক জাপানৰ ডেট্ৰইট উদ্যোগ অঞ্চল বুলি কোৱা হয় এইটো খুব কমন প্ৰশ্ন তোমালোকৰ প্ৰায় আহে ইয়াত মই এখন ফটো মটৰ গাড়ী উদ্যোগ গড় এখন ফটো মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ তোমালোকে এইটো মনত ৰাখিবা ডেট্ৰইট উদ্যোগ অঞ্চল 4 নম্বৰ হ'ল উত্তৰ কিউচিউ উদ্যোগ অঞ্চল এই অঞ্চল কিউচিউ দ্বীপৰ উত্তৰ অংশত বিস্তৃত এই অঞ্চল কয়লাত যথেষ্ট চহকী দেশখনৰ সকলো উদ্যোগৰ চাহিদা পূৰণ কৰিব পৰাকৈ এই অঞ্চল কয়লাত চহকী লো তীখাভিত্তিক বৃহৎ উদ্যোগৰ ক্ষেত্ৰত এই অঞ্চল বিশেষ আগবঢ়া ইয়াত অৱস্থিত আন উদ্যোগসমূহ হ'ল জাহাজ নিৰ্মাণ উদ্যোগ চিমেণ্ট উৎপাদন যন্ত্ৰপাতি উদ্যোগ আদি অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰ হ'ল ইয়াটা নাগাসাকি চিমনোছেকি আদি এইকেইটা হৈছে মূল উদ্যোগ কেন্দ্ৰ উত্তৰ কিউচিউ উদ্যোগ অঞ্চলৰ ইয়াত তোমালোকে চোৱা মই কিউচিউৰ এটা চিমেণ্ট উদ্যোগ দেখুৱাইছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে দেখিছা এইটো মিচুবিচি চিমেণ্ট উদ্যোগ কিউচিউ অঞ্চলৰ মিচুবিচি যন্ত্ৰপাতি উদ্যোগ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপত সন্নিৱিষ্ট জাপান সম্পৰ্কীয় তথ্য ইমানখিনি আমি গম পালোঁ জাপান এখন পৰ্বতময় ভূমিকম্প প্ৰৱণতাশীল দেশ তথাপি জাপান ঔদ্যোগিক বিকাশৰ বাবেই পৃথিৱীৰ উন্নত দেশসমূহৰ শাৰীত পৰিবলৈ সক্ষম হৈছে এই দেশৰ প্ৰাকৃতিক সৌন্দৰ্য এই দেশৰ মানুহৰ কৰ্মস্পৃহা মানুহৰ সৃজনীশীলতা আৰু তেওঁলোকৰ স্বদেশ প্ৰীতি সঁচাই বৰ অনুকৰণীয় তোমালোকে ফটোবোৰৰ পৰাই গম পাইছা তেওঁলোকে নিজৰ দেশখন ইমান পৰ্বতময় যদিও কিমান সুন্দৰকৈ সজাই ৰাখিবলৈ সক্ষম হৈছে তেওঁলোকৰ খেতি পথাৰত এইখন চোৱা তেওঁলোকে খেতি পথাৰত কৃষি ৰোপণ কৰাৰ সময়তে এনেকুৱাকৈ ৰোপণ কৰিছে যে ই কৃষি হৈ উঠাৰ পাছত ই নিজে এখন ফটোলৈ পৰিণত হৈছে গতিকে তাৰ পৰা অনুমান কৰিব পাৰি তেওঁলোকৰ সৃজনীশীলতা কিমান ঔদ্যোগিক টেকন'লজি ক্ষেত্ৰত তেওঁলোক অতি আগবঢ়া কৰোনা ভাইৰাছৰ সময়ছোৱাতে তেওঁলোকে বিশ্ববিদ্যালয়ৰ বহুত ষ্টুডেণ্টক ৰবট দি পেলাই ৰিপ্লেচ কৰিবলৈ সক্ষম হৈছিল কাষত দেখিছা সেইটো উৰাজাহাজ কেন্দ্ৰ জাপানৰ টেকন'লজিৰ যিটো বুলেট ট্ৰেইন এই বুলেট ট্ৰেইন কেৱল জাপানতেই নহয় পৃথিৱী বিখ্যাত আৰু সকলোৰে মাজত ই এটা সাংঘাতিক উৎকণ্ঠাৰ সৃষ্টি কৰাৰ বিষয় হৈ আছে আজিও গতিকে ছাত্ৰ ছাত্ৰীসকল মই আমাৰ ভিডিঅ'টো আজি ইমানতে শেষ হৈছে মই আশা ৰাখিছোঁ তোমালোকে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা নাপাহৰিবা এণ্ড অধিক তথ্যৰ বাবে তোমালোকে কিতাপ পঢ়িবা থ্যাংক ইউ so much for watching my video thank you